Kedamtang jang mi poni phayeng kora troxier ni Saraidio district along Inut JJM Contractor Nirmal Moore abang Inut AJYCP Marmora Regional Committee GS aphan areng hu kepaso aphuthak sodak pen pin rempon Kedamtang jang mi phaithom kebarni ani kangsam por phai pho apor bokajan CCI dung AJYCP methang asahe balong pherangke amai ke phahut alang lipen pachini pon tangte non alang likaning jalam the ang ton pen arjuponik sinang কাৰ্বিআংলং জিলা সমিতি তৰফৰ পৰা এটা আমি প্ৰতিবাদ কৰিব বিচাৰিছোঁ যে আমি ক'ব বিচাৰিছোঁ যে অসমত এতিয়া চৰকাৰখনে যি বিজেপি চৰকাৰখনে যি থলুৱাৰ সুৰক্ষা কথা কৈছিলে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা কথা কৈছিলে এতিয়া আমি দেখিবলৈ পাইছোঁ যে অনা অসমীয়াৰ ঠিকাদাৰ তথা ধনৰ বলি ধনৰ মানে শক্তি থকা তথা বাহুবল থকা অনা অসমীয়াই এতিয়া অসমত বসবাস কৰা থলুৱা যুৱকসকলক তথা জাতীয় সংগঠনৰ নেতাসকলক তেখেতলোকৰ কৰা দুৰ্নীতি অনিয়ম বিষয়ে আমি যদি মাতো বা দেখুৱাই দিয়া হয় তেতিয়াহ'লে তেওঁলোকে আমাক শাৰীৰিক অপদস্থ কৰে আৰু এটা কথা আমাৰ আঞ্চলিক সম্পাদকগৰাকীয়ে তেখেতক যেতিয়া শাৰীৰিক প্ৰহাৰ কৰিলে আৰু তেখেতে সেই দিনাখনে ২৭ এপ্ৰিলৰ দিনাখনে ৰাতিয়ে সেই অন্তৰ্গত কাকতিবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছিলে সেই এজাহাৰখন দাখিল কৰাৰ পিছত তেখেতক গ্ৰেফতাৰ নকৰি পেলাই থানালৈ আনি পেলাই কিছু সময় ৰাখি পেলাই তেখেতক মুকলি কৰি দিলে এইটোতো আশ্চৰ্যজনক বিষয় এনেকৈ হ'লেতো আইন হাতত তুলি লোৱাসকলৰ শাস্তি কেনেকৈ পাব আৰু এটা কথা কৈছোঁ যে এতিয়া অসমত হিন্দু খিলঞ্জীয়া মানুহৰ হাতত হিন্দু খিলঞ্জীয়া লোকক বহিৰাগত হিন্দুসকলে আক্ৰমণ কৰিছে সেইকাৰণে আমি কৈছোঁ যে প্ৰশাসনক মাহমৰাৰ আঞ্চলিক সমিতিৰ সম্পাদকগৰাকীয়ে ন্যায় পাবই লাগিব যুৱ ছাত্ৰ পৰিষদে সদস্যগৰাকী ন্যায় পাবই লাগিব আৰু এই কালপিতটোৱে এতিয়া আমি দেখিবলৈ পাইছোঁ যে তেখেতে এই মূৰ বোলা কালপিতটোৱে এতিয়া কোনো অজ্ঞাত স্থানৰ পৰা তেখেতে নিজৰ ভুল স্বীকাৰ কৰি পেলাই মাপ খুজিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদকগৰাকীৰ লগতে সমগ্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী বিষয়ববীয়াসকলক বা সদস্যসকলক এতিয়া তেখেতে কৰজোৰে মাপ খুজিছে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বিআংলং জিলা সমিতিয়ে কৈছোঁ যে তেখেতে মাপ খুজিলে নহ'ব তেখেতে যেনেকৈ ৰাজহুৱা কাৰণে তেখেতক প্ৰহাৰ কৰিছিলে আমাৰ সাধাৰণ সম্পাদকগৰাকীক লক্ষীদাস পানিকাক ঠিক তেনেদৰেও তেখেতেও সেই শাস্তিৰ মুখীন হ'ব লাগিব Bokajan penanan terang lapen bali pathar pen projen terang Karbianglong live